মানে দাদাৰ পৰা জানিম মানে এই যে ঘৰটো দেখিছে আপোনালোকে বেক টু মাই চেনেল এম কে ডি ব্লগ। তো গাইজ আজি হৈছে শিৱৰাত্ৰি। তো এতিয়া বৰ্তমান আমি ৰেডি হৈ ল'লোঁ যাবৰ কাৰণে। তো আমাৰ ঘৰৰ কাষতে পূজা। তো আৰু এইফালে চুমি তুমি নাযাওঁ নেকি? যাম। তো কেতিয়া যাবা? অলপ গধূলি। তো চুমিহঁতে অলপ গধূলি যাব, মানে গধূল হৈছে। তো এতিয়া বৰ্তমান আমি যাই ধুনীয়াকৈ গামোচা পিন্ধি আছে, কিন্তু গাইজ মই গামোচা দিয়া নাই। আৰু এইবিলাক আমাৰ খুৰীমা যাবলৈ ওলাইছে। থকি লৈ যাব নেকি? তো থকি লৈ যাব। থকি মানে কি জানা গাইজ? নৈবত। গামোচা পিন্ধিব নাজানিলে কথা উপায় নাই। তো গাইজ এতিয়া বৰ্তমান ৰেডি হৈ ল'ল অৰূপ, আৰু এতিয়া বৰ্তমান আমি যাইছোঁ আমাৰ পূজালৈকে। তো গাইজ ব্লগ আপোনালোক দেখাইছোঁ ধুনীয়া কৰি। আৰু গাইজ এটা কথা কওঁ, তো শিৱৰাত্ৰি বুলি ক'লে অলপমান ভাং খাব লাগে, তো ঘোটা ভাং। এইফালে তো একদম আমাৰ গাঁৱৰ মহিলাবিলাকে আহি পুৰা একদম এইফালে চব্জি কুটি আছে ধুনীয়াকৈ গাইজ। আৰু এইফালে ধুনীয়া লাইট দি দিলে, তো বহুত ভাল লাগিল। তো এই দুজনে লগাইছে। এই শিৱথানত থকি দি পেলাই ঘৰৰ পৰা আহিলোঁ, আৰু এতিয়া যাই আছোঁ মানে আমাৰ গাঁৱৰে এটা চুবুৰী আছামুৰ চুবুৰী বুলি কয়। তো সেই চুবুৰীটোত গৈ আছোঁ এতিয়া বৰ্তমান। তাতেও তো পূজা হৈছে। তো এইফালে মোৰ লগত আকাশ আছে ধুনীয়াকৈ। তো এতিয়া বৰ্তমান যাইছোঁ তালৈকে। তো গাইজ বলক দেৰি নকৰোঁ, তাৰে পূজা কৰোঁ, আপোনালোকক দেখাইছোঁ। ফাইনেলি আমি আহি পালোঁ আমাৰ দিহিঙা গোপাল আশ্ৰম, আৰু এইবাৰ ডাঙৰ কৰি পাতিছে। আৰু আমাৰ দাদাৰ লগত কথা পাতিম। তো তো কি প্ৰগ্ৰেম আছে ইয়াতে? আৰু আয়তীসকলৰ নাম আছিল, আৰু বৃক্ষৰোপণটো আছিলে। পুৰোহিতৰ দ্বাৰা আমাৰ পূজা চলি আছে, আৰু এতিয়া আমাৰ পূজা আৰম্ভ হৈ আছে। নাম কোনদিনা আছে? নাম আমাৰ সোমবাৰে 11 মাৰ্চ আমাৰ নাম দুটা দলতে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু অনামিকা দাস, আৰু অনামিকা দাস হ'ল আমাৰ ঘগ্ৰাপাৰ, আৰু বৰাহা দাস হ'ল আমাৰ বামুণী হালুগাঁও। এই দুজনী পাঠিকাক আমি আমন্ত্ৰণ জনাইছোঁ। হয়, নিশ্চয় সকলোৱে আহিব তো ইয়াতে নাম চাবলৈ। তো আৰু আপোনালোকক দেখাইছোঁ আমাৰ যি পুৰোহিত আছে, তো পূজা কৰিছে, তো তাৰে পৰিৱেশ দেখাইছোঁ, আপোনালোকক চাই থাকক। প্ৰভুক লগ পালোঁ ধুনীয়াকৈ। তো প্ৰভুৰ মানে এতিয়া ডিউটি চলি আছে, বহুত দিনৰ মূৰত লগ পালোঁ বুলি কৈছোঁ প্ৰভু। এতিয়া বৰ্তমান মই টকা বনাই আছোঁ। কিমান টাইম লাগব এইটো? তো বলক গাইছ, পূজা আৰম্ভ হৈছে। আৰু শৰ্মাদাক লগ পাই গ'লোঁ। মানে দাদাৰ পৰা জানিম মানে এই যি ঘৰটো দেখিছে আপোনালোকে কিয় বনোৱা হয় এই ঘৰটো, তো আপোনালোকক দাদাই ধুনীয়াকৈ বুজাই দিব। তো আপোনালোকে নজনা কথা এটা জানিব পাৰিব, তো ময়ো জানিব পাৰিম। তো দাদাৰ পৰা মানে এই ঘৰটো যি কৰা হয় মানে কিহৰ কাৰণে কৰা হয়? এই যিটো আমি বেদী বনালোঁ, ইয়াত আমাৰ ব্ৰজৱলী ভাষাত ইয়াৰ নাম এটা বেদী। বেদী শব্দৰ অৰ্থটো যদি আমি ভ্ৰমণ কৰিব যোৱা হয়, ইয়াক কোৱা যায় যে এখন আসন। হয়, যেনে আমি মানুহ এটা বহাৰ পিছত এখন পীৰা বা এখন চকী বা এখন যিকোনো আসনৰ আৱশ্যক হয়। দেৱতাক বহালে আসন আছে, দেৱতাবিলাকৰ আসনবিলাকৰ ভাগ আছে। দেৱতাবিলাকে আসন বেলেগ বেলেগ আছে। যেনে পাৰ্বত্য ভদ্ৰমণ্ডল আছে, বীৰভদ্ৰমণ্ডল আছে, পদ্মমণ্ডল আছে, এনেধৰণৰ নামাকৰণ আছে। যেনে আমাৰ ধাৰা, পীৰা আৰু চকী, ঠিক দেৱতাবিলাকৰ এই আসনবিলাকৰ এটা নাম আছে। সেই আসনখন দিয়াৰ পাছতে দেৱ দেৱীৰ ঘটস্থাপন কৰা। গতিকে এই বিগ্ৰহত পূজা কৰা হয় মূল বস্তু ঘটত। হয়, দেৱ দেৱীক আমি যিখিনি বিগ্ৰহ আগত ৰখা হয়, যেনে কালী হওক, দুৰ্গা হওক, লক্ষী হওক, সৰস্বতী হওক, শিৱ হওক, এইবিলাক দেৱতাক যি আমি আগত ৰাখোঁ মূৰ্তিটো, তাক মৃন্ময় মূৰ্তি
তাৰপৰা আহিলোঁ ধুনীয়া কৰি তো বহুত ভাল লাগিল মানে 25 বছৰ হ'ল আৰু মানে এই বছৰটো মানে ডাঙৰ কৰি পাতিছে পূজাখন মানে নাম আছে দুইথোৰা 11 মাৰ্চ তাৰিখে তো বহুত ভাল লাগিল তো আপোনালোকক দেখাইছোঁ গোটেইখিনি পৰিৱেশ আপোনালোকে চাই থাকক মানে কিন্তু ঘোটা ভাঙা নাই গাইছ এই ৰাস্তা গমেই পোৱা নাই গাইছ চকুত পৰি আছে লাইটটো তো সেইটো কাৰণে তো ঘোটা ভাঙা না আমি নে কি খাবি নেকি তই কেনেকুৱা আজি বাবা আছে না নাই বাবা আছে না নাই কটন নাই খিচারি দিয়েছে তোমার খিচারি খাইছো খাওয়া হলো নাকি আমি নিতু আর আমি খাইছো নিতু দিয়া